বাবা চাও এইফালে আছোন। কি হ'ল ইমান চিঞৰি আছা যে? আৰু আজি মোৰ ৰুমত যে কিবা বিশেষ কথা আছিল নেকি? বিশেষ কথা আছিলে, তোৰ লাইফৰ কথা। বাবা তোৰ বিয়া পতা বয়স হ'ল নহয়, বিয়ানো কেতিয়া পাতিবি? মই চাগে ৰাতি মোক দেখিবলৈ নাপাম আৰু। মা, নতুনকৈ অফিচত সোমোৱানো কিমান দিন হৈছে? তুমি আকৌ এতিয়া এই বিয়া কথা এইবিলাক মোক বুজা নিদিবা দি, মই বেয়া পাওঁ। বিয়া পালে নহ'ব নহয়, এদিন নহয় এদিনতো বিয়া পাতিবই লাগিব। আৰু মোৰ পচন্দৰ মতেহে তই বিয়া পাতিবি। এতিয়া মানে তোমাৰ পচন্দৰ মতেহে মই ছোৱালী বিয়া পাতিব লাগিব? মোৰ কি লাইফৰ কথা মোৰ পচন্দ নাই নেকি? মই তোক জন্ম দিছোঁ, মই তোৰ মাৰ হয়। গতিকে তোৰ লাইফৰ কোন ভাল কোন বেয়া মইহে বিচাৰ কৰিম। মই এতিয়া কেঁচুৱা নহয়, সকলো কথাই যে মই তোমাৰ কথা শুনিব লাগিব। আৰু মোৰ বাবে কেঁচুৱাই মোৰ কথা নুশুন নে কিনো তই? মই নুশুনো। তুমি যে কৈ আছা বিয়া পতাৰ কথা, কিনো মই পইচা দিলেই কি ছোৱালীজনী মোৰ লগত বিয়া হৈ যাব নেকি আজিৰ ভিতৰতে? আজিকালি মানুহক টকাহে লাগে, আলমাৰীৰ পৰা টকাহে লৈ যা আৰু সিহঁতক জহলাই দিবি আৰু ছোৱালী লৈ আহিবি তই। মই টকা লোভীয়া ছোৱালীক পচন্দ নকৰোঁ। ছোৱালী হ'লে অলপ মৰমীয়াল হ'ব লাগে, মানুহক মৰম কৰিব জানিব লাগে আৰু শ্ৰদ্ধা কৰিব জানিব লাগে, মই সিমানেই জানো। আৰু মা, মই যিজনী ছোৱালীক বিয়া পাতিম নহয়, তাইক টকা এইবিলাক ঘৰ একো নালাগে। মুঠতে তাইক অকণমান মৰম দিব পাৰিলেই হ'ল। আজিকালি ভাল মানুহ থাকেনে? আৰু এটা কথা বাবা, চহৰীয়া ছোৱালীহে বিয়া পাতি আনিবি আকৌ। গাঁৱলীয়া ছোৱালী বিয়া পাতিলে মই এইখন ঘৰত ভৰি দিবলৈ নিদিওঁ। মই মনত ৰাখিবি। লাইফ মোৰ চইচ, গতিকে তুমি বাধা নিদিবা। আহিছোঁ এতিয়া, মোৰ অফিচলৈ দেৰি হ'বগৈ। ওলাই মেলি যাওঁ অফিচ, আৰু তাৰপাছত মই তোমাৰ ওচৰলৈ বোৱাৰী লৈ আহিছোঁ, চাই থাকা। আমি যে এনেকৈ বিয়াখন পাতিলোঁ, মায়ে বাৰু সঁচাকৈ আমাক মানি ল'বনে? কিয় মানি নল'ব? ৰাতিপুৱাহে মায়ে মোৰ লগত বিয়া কথাৰ লগত কাজিয়া কৰিছিলে, আৰু মা পচন্দৰ মতে মই বিয়া নাপাতিব পাৰোঁ। কিন্তু সেইটো মোৰ ডিচিশ্যন হয়, মোৰ লাইফৰ কথা আছে। মা, মা, ওলাই আহা, মই বোৱাৰী আনিলোঁ। ঐ, তই যদি কৰ ছোৱালী বিয়া পাতি আনিছ, ইমান সংস্কাৰ নে? সংস্কাৰ কিয় নহ'ব? তাইৰ গোটেই গুণখিনিয়ে আছে, পবিত্ৰ হয় তাই। আৰু মই এই গাঁৱলীয়া ছোৱালীহে বিয়া পাতি আনিছোঁ, চহৰীয়া ছোৱালী বিয়া পাতি অনা নাই নহয়। আৰু চহৰীয়া ছোৱালীটো মডেলিঙতহে থাকিব, গাঁৱলীয়া ছোৱালী আকৌ তেনেকুৱা নহয়। কি? তোক মই মানা কৰিছিলোঁ নাই গাঁৱলীয়া ছোৱালী বিয়া পাতিবলৈ? আৰু তই এইকে বিয়া পাতি আনিছ? তই মোৰ কথা নুশুনা হৈ গ'লি? এইজনীয়ে চাগে তোক ভুলাই পেলালে। তাইক তেনেকৈ জগৰ নিদিবা দেই। মইহে তাইক বিয়া কৰাই দিছোঁ, তাই বিয়া হ'বলৈ এতিয়া মন নাছিলে। আৰু তাই আপোন বুলিবলৈ কোনোৱেই নাই। সৰুতে মাক বাপেক ঢুকালে, আৰু কেইদিনমানৰ আগতে আইতাকো ঢুকাইছে। গতিকে মই চব কথা সহ্য নকৰোঁ তোমাৰ। সহ্যনো ক'ৰ পৰা কৰিবি? তোৰ ঘৰণীহে এতিয়া আপোন হ'ল, মইতো এনেইহে আছোঁ হয় নাই এইখন ঘৰত? মোৰ বাবে তোমালোক সকলোৱে আপোন, কিন্তু তুমি ভুল ভাবিছা। আৰু সকলো মানুহ সমানেই হয়। কিছুমান মানুহ ধনী আৰু কিছুমান মানুহ দুখীয়া। গতিকে সেইবিলাক ভেদাভেদ নকৰিবা, আৰু মিলা প্ৰীতিৰে থাকিবলৈ অলপ যত্ন কৰিবা। এতিয়া তইহে মোক এতিয়া শিক্ষা দিবি। মই শিক্ষা নাই দিয়া। ঠিক আছে, তুমি যদি আমাৰ এই বিয়াখন যদি মান্তি হ'ব পৰা নাই, আমি আজিয়ে এইখন ঘৰৰ পৰা ওলাই যাম। তই মোক এৰি নাযাবি। তহঁতৰ বিয়াখন মই মান্তি হৈছোঁ, ইয়াতে থাকিবি। আৰু মই এইক বহুত মৰম কৰিম, তই চিন্তা নকৰিবি। মই তাইক অকণো কষ্ট হ'বলৈ নিদিওঁ। ঠিক আছে বাৰু, আমি নাযাওঁ। আৰু তুমি কন্দা বন্ধ কৰা। আহা মোৰ মৰমৰ বোৱাৰী, ভিতৰলৈ আহা। শইকীয়ানী ঘৰত আছেনে? আছোঁ পাই, নাথাকিনো ক'লৈ যাম। আহকচোন, বহুত দিনৰ মূৰত পিছে। আপোনালোকৰ ঘৰলৈ মই বহুত দিনৰ মূৰত আহিছোঁ। বাবাই বোলে ছোৱালীজনীৰ কথাটো হয় নি? আপুনি ঠিকেই শুনিছে। আহকচোন, এনেকৈ ৰৈ নাথাকিব, বহকহি। ছোৱালীজনীনো ক'ৰ পৰা আনিছে? ওচৰৰে মানুহ এজনে কৈছিলে বোলে গাঁৱৰ ছোৱালী এজনী আনিছে, হয় নি? হয়। মই এইবোৰ গাঁৱলীয়া ছোৱালী পচন্দ নকৰোঁ, কিন্তু উপায় নাই। ল'ৰাটো আকৌ ওলাই যাম বুলি ক'লে নহয় এইখন ঘৰৰ পৰা। সেইটো ভয়তহে মই বোৱাৰীক একচেপ্ট কৰিবলগীয়া হ'ল। কি ক'ব, মোৰ মানে ভাগ্যখনেই বেয়া, গম পায়নে? গাঁৱলীয়া ছোৱালী আনিছে। পিছে গাঁৱলীয়া ছোৱালীয়েনো কি আনিব পাৰিব বাৰু এইখন ঘৰলৈ? একো দেখোন আনিবই নোৱাৰে। আপুনি কি অনা কথা কৈছে? বুজি পোৱা নাই মই। ল'ৰাই যিজনী ছোৱালী আনিছে ন, সেইজনী অফিচাৰ হয়। তাই গোটেই ঘৰটোৰ সা সম্পত্তি আমাৰ ল'ৰাৰ নামত কৰি দিলে। এতিয়া আৰু টেনশ্যন নাই, আমি আৰামত খাই আছোঁ। ছোৱালীনো কি আনিব পাৰিব? গাড়ী এখন দিবলৈ চাগে তাই শকতি নাই।
সেইটোতো বাদেই দিছোঁ, তাই চাগে লগত একো কুটা আলও নানাই। হাঁহিহে উঠে এইবোৰ কথা ভাবিলে। আপোনাৰ যে ভাগ্যখন আৰু দেই শইকীয়ানী। তেনেকৈ নক'বচোন পাই, আপোনাৰ কথাবোৰ শুনি মোৰ দুখহে লাগিছে। মোৰ ভাগ্যখন যে কি লিখা আছিল আৰু দেই। এই বোৱাৰীজনী মাতক, বোৱাৰীজনী মুখখন চাই যাওঁগৈ আৰু। বোৱাৰী, অ' বোৱাৰী চাওঁ, ইফালে ওলাই আহাচোন, তোমাক চাবৰ কাৰণে মানুহ আহিছে। নমস্কাৰ খুৰী। অঁ নমস্কাৰ। পিছে দেখাই শুনাই বহুত ধুনীয়া তুমি। পিছে লগত কিবা বস্তু আনিছা নাই? একো কুটা দুটা নিব নোৱাৰা বা, মই জানো গাঁৱলীয়া ছোৱালীবোৰ তেনেকুৱাই ফাল্টু। ঠিক আছে, মই শইকীয়ানী মই গৈ থাকোঁ, মোৰ আকৌ দেৰি হ'ব। খুৰী কিবা এটাতো খাই যাওক। নাই নাই নেখাওঁ, ভোক নাই মোৰ। তোমাৰ হাতেৰেতো মই একদমেই নেখাওঁ, কাৰণ তুমি হ'লা গাঁৱলীয়া ছোৱালী আৰু গাঁৱলীত কিমান লেতেৰা লেতেৰাকৈ থাকা ন, আৰু তোমাৰ হাতে মই কিবা খাম। নাই নাই, মই ঘৰতে কিবা এটা খাই ল'মগৈ। পিছে শইকীয়ানী মই গৈ থাকোঁ দিয়ক। শেষ মোৰ মান সন্মান সকলো শেষ হ'ল। এই বোৱাৰী তোৰ পৰা মোৰ গোটেই মান সন্মান শেষ হৈ গ'ল। এয়া কি কৰিলি তই? মইনো কি মান সন্মান শেষ কৰিলোঁ? তই যে এই গাঁৱৰ ঘৰৰ পৰা যে মোৰ ঘৰৰ বোৱাৰী হ'লি, একো এটা যে কুটা এটা লনা নাই ঘৰত, সেইটো কাৰণে মোৰ গোটেই মান সন্মান এতিয়া মোৰ সেই মানুহজনী আগত গ'ল নাই? হা? মোৰ দিবলৈ দেখোন একো সামৰ্থ্যই নাই। মা দেউতাইতো সৰুতে ঢুকালে, আইতাও কেইদিনমানৰ আগতে ঢুকাইছে। মই বাৰু কি দিব পাৰিম? সেইবোৰ নাজানো। মুঠতে ঘৰৰ মাটি বাৰী বিক্ৰী কৰি হ'লেও মোক এই মাহত মোক পইচা দিবই লাগিব তই, 10,000 টকা, আৰু নহ'লে ঘৰৰ পৰা খেদন খাবি। আপোনাৰ বাৰু কেনেকৈ মই বিক্ৰী দিব পাৰোঁ? নোৱাৰোঁ মা, মোক ক্ষমা কৰিব। ঠিক আছে, তই ঘৰৰ পৰা এতিয়াই ওলা। মই সেইবোৰ নাজানো, ওলা। তেনেকুৱা নকৰিব মোৰ লগত। মই চেষ্টা কৰিম আপোনাৰ সেই 10,000 টকা দিবলৈ। তেনেকুৱা নকৰিব। ঠিক আছে বাৰু, ধৈৰ্য ধৰিম মই। মা, আপুনি কোৱা ধৰণে মই এই 10,000 টকা জমা দিলোঁ, ঘৰৰ মাটি বাৰী সকলো বিক্ৰী কৰি। মোক আৰু অত্যাচাৰ নকৰিব, আৰু মোক আৰু পইচাও নুখুজিব, কাৰণ মই এতিয়া পইচা দিবলৈ মোৰ হাতত একো কুটাও নাই, একোৱেই নাই মোৰ ওচৰত। 10,000 টকা জমা দিলে ভাল লাগিলে, কিন্তু এয়াতো মোৰ আৰম্ভণিহে। তুমি ডিঙিত পিন্ধা নেকলেছডালকে বিকি দেখোন 1 লাখ টকা জমা দিব পাৰা। 1 লাখ টকা জমা দিলে মই তোমাক আৰু অত্যাচাৰ নকৰোঁ নহয়। ভাবিছিলোঁ 10,000 টকা জমা দিয়াৰ পাছত মোক আৰু অত্যাচাৰ নকৰে, কিন্তু আপুনি দেখোন বেছি ওপৰলৈহে গৈছে। মই এই গহনাডাল মই বিকিব নোৱাৰোঁ, মোক ক্ষমা কৰিব মা। আচ্ছা, মোক যদি 10,000 টকা জমা নিদিয়, তেতিয়া তই ঘৰৰ পৰাই খেদন খাব লাগিব, মনত ৰাখিবি। মই ভাবিছিলোঁ এমাহৰ পাছতে 10,000খিনি জমা দিয়াৰ পাছত মায়ে চাগে মোক ভালদৰে মৰম কৰিব, কিন্তু পইচাখিনি জমা দিয়াৰ পাছত দেখোন এইকেইদিন মোৰ লগত বেয়া অত্যাচাৰ কৰি আছে। এইখিনি কথা মই মানুহজনকো মই জনাব নোৱাৰা হ'লোঁ। কি কৰোঁ? সেই ভগৱান, তুমি কিবা এটা ৰাস্তা দেখুওৱা। মোৰ সকলো শেষ হৈ গ'ল, ঘৰৰ মাটি বাৰী সকলো একোৱেই নাই মোৰ ওচৰত। এই কুলক্ষণী, কি অকলে অকলে ভুৰ ভুৰাই আছ? নাই মা, একো কথা পাতি থকা নাই। এতিয়া তোৰ ডিঙিত নেকলেছ মানে ওলমিয়ে আছে। এইখিনি বিক্ৰী কৰি মোক কেতিয়া 1 লাখ টকা তই জমা দিবি হা? কি আৰু মাৰ খাবলৈ মন আছে নি মোৰ হাতৰ পৰা? মই কিমানবাৰ ক'ম, এইখিনি গহনা মই বিক্ৰী কৰিব নোৱাৰোঁ। এইখিনি মোক মায়ে সৰুতেই বনাই দি থৈ গৈছে, আৰু এইখন ঘৰলৈ যোৱাৰ পাছত এইখিনি পিন্ধিবৰ কাৰণে কৈছিল, আৰু সেই দায়িত্ব মা আশা পূৰণ মই পালন কৰিছোঁ। মই নোৱাৰোঁ বিক্ৰী কৰিব। তই মানে এইখিনি গহনা বিক্ৰী নকৰ? মই নকৰোঁ, মোক ক্ষমা কৰিব মা। ঠিক আছে, আকৌ অত্যাচাৰ, আকৌ মাৰ খাবলৈ সাজু হৈ থাক তই। মোক মাৰি পেলাওক, কাটি পেলাওক, এইখন ঘৰৰ পৰা খেদি দিয়ক, মোৰ কোনো দৰকাৰ নাই এতিয়া। নাথাকোঁ মই এইখন ঘৰত আৰু থাকি মোৰ আমনিও লাগিছে। কিমান আৰু মাৰপিট মই সহ্য কৰি থাকিম? তাই মোক চা, এইখন ঘৰৰ পৰা ওলাই যায় এতিয়াই, আৰু কেতিয়াও ঘূৰি নাহিবি। ফুট ইয়াৰ পৰা। হেৰা চাওঁ পেলাই আহাচোন, মই অফিচৰ পৰা আহিলোঁ। অঁ বাবা, আহিলি অফিচৰ পৰা? ইমান সোনকালে আহিলি যে আজি? আজি অফিচত বিশেষ কাম নাছিল, সেইবাবে সোনকালে আহিলোঁ। পিছে এই নাই নেকি, এই ক'ত গ'ল? বোৱাৰী নাই নহয়, তাই গাঁৱৰ ঘৰলৈ গ'ল আকৌ। তোক কি খবৰ দিয়া নাই নেকি? মা, তুমি সঁচাই কৈছানে? তই আকৌ তোক কিয় মিছা ক'ম? মই সঁচাই কৈছোঁ। মোক কি মোৰ ওপৰত বিশ্বাস নাই নেকি? নাই, মোৰ বিশ্বাস সকলোৱেই নাই তোমাৰ ওপৰত। আৰু মা, তুমি এনেকুৱা বুলি মই ভবা নাছিলোঁ। চিহ, মোৰ নিজৰ মা বুলি ক'বলৈ লাজ লাগিছে। বাবা, তোৰ আকৌ কি হ'ল? মোৰ ওপৰত এনেকৈ খং কৰিছ যে, মই কি কৰিলোঁ আকৌ? কি কৰিলোঁ? তুমি কিয় নজনা ভাও ধৰিছা মা? মই সকলো গম পাইছোঁ। তুমি যে এই লগত
কিমান অত্যাচাৰ কৰিছা আৰু মাহে মাহে যে তুমি কি বস্তু বিচাৰি থাকা। মই তাইক একো ব্যৱস্থা বিচৰা নাই নহয়, আৰু এইবোৰ কথা তাই কেনেকৈ গম পালি? অফিচৰ পৰা আহোঁতে এইক মই ৰাস্তাত লগ পালোঁ আৰু তাই গোটেই সকলো কথা মোক খুলি কৈছে। তুমি মানুহ তুমি কেনেকৈ তললৈ যাব পাৰা মা? তেনেকুৱা মানুহ তেনেকুৱাই ব্যৱহাৰ কৰিব লাগে। মই একো ভুল কাম কৰা নাই দেই। তুমি মোক এটা কথা কোৱাচোন, তোমাৰ যদি নিজৰ ছোৱালীজনী থাকিলে হয়, লোকৰ ঘৰলৈতো বিয়া দিলাহেঁতেন, এই ঘৰৰ মানুহে যদি যৌতুক বিচাৰি অত্যাচাৰ কৰে তেতিয়া তুমি কি কৰিলাহেঁতেন? সঁচাকৈ মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল, আৰু মোক ক্ষমা কৰি দিবি। মোক ক্ষমা খুজি লাভ নাই, তুমি তাইক ক্ষমা খোজা। আৰু তই লগতে লৈ আহিছ, ভালে কৰিলি। মই তাইক অন্ততঃ ক্ষমা খুজিব পাৰিম। আৰু টকা পইচাই মানুহক সুখী নকৰে, মৰমেহে সুখী কৰে। মই তাইক কেতিয়াই ক্ষমা খুজিম। বোৱাৰী, বোৱাৰী, এইফালে আহাচোন। বোৱাৰী, পাৰিলে মোক ক্ষমা কৰি দিবা। মোৰ কি হৈছিল মই নিজেই নাজানো। মই তোমাক চিনিবই পৰা নাছিলোঁ। হ'ব মা, আপুনি মোক ক্ষমা নুখুজিব। আপুনি মোতকৈ ডাঙৰ আৰু মোৰ মা হয়, গতিকে মই সেইবোৰ ধৰি থকা নাই। আৰু যি হ'ল ভালেই হ'ল দিয়ক। সঁচাই কৈছানে? মা, তাই ঠিকেই কৈছে, তাই এইবোৰ ধৰি থকা নাই। আৰু তুমি কন্দা বন্ধ কৰা। ধন্যবাদ বোৱাৰী, মোক ক্ষমা কৰি দিয়াৰ বাবে। আৰু তোমাক মই কেতিয়াও কষ্ট নিদিওঁ, তুমি চিন্তা নকৰিবা। তুমি এতিয়া মোৰ নিজৰ ছোৱালীৰ দৰে থাকিবা। হ'ব মা, নিজৰ ছোৱালীৰ দৰে থাকিম। আপুনি মোক মাৰ দৰে মৰম কৰিব।